মোৰ ভাইটি ৰাহুলৰ জন্মদিন উপলক্ষে এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। জন্মদিন। তোৰ জন্মদিনৰ দিনাই নতুনকৈ উপজিছিল এগৰাকী নাৰী। তোৰ কোমল আঙুলি পৰশি সেই নাৰীৰ বুকুলৈ বিয়পিছিল অনন্য অনুভূতি। হৈ পৰিছিল তেওঁ মাতৃ। তোৰ জন্মদিনৰ দিনাই নতুনকৈ উপজিছিল এগৰাকী পুৰুষ। তোৰ প্ৰতিটো কান্দোনতেই হৈ পৰিছিল দায়িত্বশীল পিতৃ। জন্মদিন আমি কিয় উদযাপন কৰোঁ? কি উৎসৱীয়া জন্মদিন, নিজৰ অস্তিত্বৰে ধৰাৰ বুকুত গজালি মেলাৰ দিন। জন্মদিন, এই যান্ত্ৰিক জগতত হেৰাই যোৱা নিজকে পুনৰ বিচাৰি চোৱাৰ দিন। নিজক উদযাপন কৰা দিন, শিশু হৈ যোৱাৰ দিন, আত্মাৰ আলোকেৰে আলোকিত হোৱাৰ দিন। প্ৰতিটো জন্মদিনত তই পুনৰ এবাৰ শিশু হৈ ৰ। তোৰ পিতৃ মাতৃৰ দুচকুৰ কোণত সুখৰ চকুলো হৈ ব। ধন্যবাদ।